তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, যোৱাবাৰ আমাক সাইকোমেট্ৰিক টেষ্টত তিনিটা টপিকৰ ওপৰত প্ৰশ্ন সুধিছিলে। সেই তিনিটা টপিকৰ ভিতৰত কি কিনো আছিলে তাক আমি আলোচনা কৰিম। তো আৰু টপিক তিনিটাৰ ভিতৰত কেনে ধৰণৰ প্ৰশ্ন থাকিব, কি প্ৰশ্ন সুধিব সেইটোৰ বিষয়ৰ ওপৰত কম। তো তোমালোকে ভিডিঅটো ভালদৰে চাই থাকিবা আৰু টপিক তিনিটা বুজিবলৈ তোমালোকে চেষ্টা কৰিবা। এইবাৰো সেই তিনিটা টপিকে আহিব আৰু সেই তিনিটা টপিকৰ ওপৰতে তোমালোকক প্ৰশ্ন কৰিব। আৰু টপিক তিনিটা তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। তোমালোকে সেই তিনিটা টপিক যদি বুজি লৈ নিজে আয়ত্ত কৰিব পাৰা তেতিয়াহলে তোমালোকৰ কাৰণে সাইকোমেট্ৰিক টেষ্টটো সহজ হৈ পৰিব। তো সমস্ত পৃথিৱীখনৰ কথা পঢ়ি লাভ নাই, পঢ়া অলপে পঢ়া, ভালদৰে পঢ়া আৰু যিখিনি পঢ়িবা সেইখিনি নিজে বুজি লৈ আয়ত্ত কৰি পঢ়া। তো এতিয়া আহিছো টপিক তিনিটাৰ বিষয়লৈ। আহক আমি টপিক তিনিটাৰ কিনো বিষয় আছিলে তাক আমি চাওঁ। তো প্ৰথমটো টপিক আহিছিলে মেণ্টেল ফ্ৰেমৱৰ্ক টু কেৰিয়াৰ আউট হাৰ্ড ৱৰ্ক। তো তাৰ অৰ্থটো হৈছে কঠোৰ পৰিশ্ৰম কৰিবলৈ মানসিক পথামত। তো বন্ধুসকল, সহজ অৰ্থত ক'বলৈ গ'লে আমি কেনেদৰে বুদ্ধি খটাই কামটো কৰিব পাৰো। তো তাৰ প্ৰশ্নবোৰ এনে ধৰণৰ হ'ব পাৰে। ধৰিলা তুমি জংঘলৰ মাজত অকলে খৰি কাটিবলৈ গৈছিলা, তেতিয়া হঠাৎ বাঘ এটা আহি তোমাক আক্ৰমণ কৰিলে, তেতিয়া তুমি নিজক বচাবলৈ তেতিয়া তুমি কি কৰিবা? তো প্ৰথমটো পইণ্টত এইটোৱে সুধিছে আমি কেনেদৰে বুদ্ধি খটাই কামটো কৰিব পাৰো। আৰু ২ নম্বৰ প্ৰশ্নটো এনেকুৱা হ'ব পাৰে, ধৰি লোৱা তোমাক বহুত শত্ৰুৱে খেদি আহিছে, তুমি নদীটো সাঁতুৰি পাৰ হ'ব লাগে, কিন্তু তোমাৰ লগত হাতিয়াৰ, অস্ত্ৰ শস্ত্ৰ সকলো বস্তুখিনি আছে, তুমি এতিয়া সাঁতুৰি কেনেকৈ পাৰ হ'বা? তো বন্ধুসকল, ১ নম্বৰ পইণ্টত তোমালোকক দুটা উদাহৰণ দি বুজাবলৈ চেষ্টা কৰিলো। আশা কৰো তোমালোকে প্ৰথম ১ নম্বৰ পইণ্টটো ভালদৰে বুজি পালা। তো এতিয়া আহিছো আমি ২ নম্বৰ পইণ্টলৈকে। ২ নম্বৰ পইণ্টত কি আছিলে? তো ২ নম্বৰ পইণ্টটো সুধিছিলে এডাপ্টেবিলিটি অফ জংগল, হিল ষ্ট্ৰেন্থ, ইকোলজি। তো এইখিনি কথা অসমীয়াত বুজিবলৈ হলে কথাখিনি এনে ধৰণৰ। তো তাৰ অৰ্থ এইটোৱে হল জংগল, পাহাৰীয়া ভূখণ্ডৰ পৰিৱেশ বিজ্ঞান, অভিযোজন ক্ষমতা। কথাবোৰ এনে ধৰণৰ হ'ব পাৰে। তো ২ নম্বৰ পইণ্টত এইটোৱে কথা সুধিছে আমি কি খাই পাহাৰীয়া অঞ্চলত জীয়াই থাকিব পাৰো। তো ২ নম্বৰ পইণ্টৰ ১ নম্বৰ প্ৰশ্নটো হল এনেকুৱা ধৰণৰ, ধৰি লোৱা তুমি পাহাৰীয়া অঞ্চলত গৈছা, তাত তুমি সকলো লৈ যোৱা বস্তু, খানা পিনা সকলো শেষ হৈ গল, তেতিয়া তুমি কি খাই জীয়াই থাকিবা? বা তোমাৰ পানীৰ পিয়াহ লাগিছে, তোমাৰ লগত পানী নাই, তেতিয়া তুমি পানী কেনেকৈ খাবা? আৰু ২ নম্বৰ প্ৰশ্নটো হল তোমালোকে ৰাতি পাহাৰৰ জংঘলৰ মাজত ৰাতি থাকিবলগীয়া হৈ গল, কিন্তু তাত জীৱ জন্তুৰ সংখ্যা বহুত বেছি, যেনে বাঘ, হৰিণ, হাতী ইত্যাদি। এতিয়া তোমালোকে কেনেকৈ তাত ৰাতিটো কটাবা? কিন্তু তোমাৰ লগত তম্বু, পলিথিন একোৱে নাই, আনফালে বৰষুণ দি আছে, এতিয়া তুমি কি কৰিবা? আৰু যোৱাবাৰ সাইকোমেট্ৰিক টেষ্টত ৩টা টপিক আহিছিলে, সেই 3টা টপিকৰ 2টা টপিক তোমালোকক বুজাবলৈ চেষ্টা কৰিলো। এতিয়া আহিছে ৩ নম্বৰ টপিকটো, আৰু ৩ নম্বৰ পইণ্টটো আহিছিলে এপ্টিটিউড, এটিটিউড, মেজাৰমেণ্ট। তো বন্ধুসকল, ইয়াৰ অৰ্থটো চাবলৈ গ'লে এইটোৱে বুজা যায় যে, তো তাৰ অৰ্থটো এইটোৱে হল যোগ্যতা, মনোভাৱ, জখা। তো ইয়াৰ উদাহৰণ দিবলৈ হলে এনে ধৰণৰ, তো এপ্টিটিউড মানে এইটো কথাই বুজাইছে, ধৰি লোৱা এটা শ্ৰেণী কোঠাত 10জন ল'ৰা ছোৱালী আছে, তাত এজন ল'ৰায়ে ক্লাছত মনোযোগ নিদিয়ে, তো সেইজন ল'ৰাক কেনে ধৰণৰ কৌশল অৱলম্বন কৰি ক্লাছৰ প্ৰতি ধ্যান আনিব পাৰি, তো সেইটো কথায়ে কৈছে। এতিয়া আহিল এটিটিউড, মেজাৰমেণ্ট। এটিটিউড মানে এইটোৱে হল, ধৰি লোৱা তুমি এজন বন্ধুজনৰ লগত কথা পাতি আছা, বন্ধুজনৰ লগত কথা পাতি থাকিলে গম পাই যাবা তুমি তাৰ চাল চলন কেনে ধৰণৰ, বা তোমাৰ লগত কেনে ধৰণৰ ব্যৱহাৰ কৰি কথা পাতি আছে। তো তেতিয়া তুমি বুজি পাবা ল'ৰাজনৰ এটিটিউড আছে নে নাই, সেইটো কথায়ে বুজাইছে এটিটিউড মানে কি। তো বন্ধুসকল, তোমালোকে যদি এই 3টা টপিক গুৰুত্ব দি ভালদৰে চোৱা তেতিয়াহলে তোমালোকৰ সাইকোমেট্ৰিক টেষ্ট দিবলৈ সহজ হৈ পৰিব। সাইকোমেট্ৰিক টেষ্টটো ইমান এটা ডাঙৰ টেষ্ট নহয়, তেওঁলোকে কেৱল চাই তোমালোকৰ চিন্তাধাৰাবোৰ কেনেকুৱা, তোমালোকৰ মেণ্টেলিটি কেনেকুৱা, তুমি কেনেকুৱা চিন্তাধাৰাবোৰ কৰা, তো তাৰ ওপৰত ভিত্তি কৰি সাইকোমেট্ৰিক টেষ্ট পতা হৈছে। তো বন্ধুসকল, তোমালোকে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে টেনচন ল'বলগীয়া কোনো কথা নাই। এই 3টা টপিকৰ ভিতৰতে তোমালোকক প্ৰশ্ন সুধিব। তোমালোকে যদি এই 3টা টপিক ভালদৰে ধ্যান দি, গুৰুত্ব দি, ভালদৰে আয়ত্ত কৰি, বুজি লৈ ভালদৰে চোৱা তেতিয়াহলে তোমালোকৰ কাৰণে সাইকোমেট্ৰিক টেষ্টটো সহজ হৈ পৰিব। যদি ভিডিঅটো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতা আমাৰ বিশেষ